পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আকৌ এবাৰ মই মোৰ বিহুৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু লগতে পিঠা পনা কিদৰে কেনেকৈ বনালোঁ আজি উৰুকাৰ দিনাখন এনেকৈ নিমকি বনালোঁ আৰু নিমকিৰ লগতে নাৰিকল দি পেলাই এটা পিঠা বনাই জোন পিঠা বুলি কয় নেকি সেই পিঠাটো বনালোঁ আৰু মায়েও অলপমান পিঠা বনাইছিলে বৰপিঠা মিঠৈ লাড়ু এনেকৈ তাৰপিছত এনেকৈ বনাই মই অলপমান ভিডিঅ' কৰি থৈছোঁ গতিকে সেইখিনি অলপমান এড কৰি দিছোঁ তাৰ পিছৰখিনি মই আকৌ বিহুৰ দিনাখনৰ পৰা আৰম্ভ কৰিম এয়া পিঠা পনা এয়া জোন পিঠা বনাই আছোঁ কেনেকৈ বনাইছোঁ অলপমান মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত আজি হৈ গ'ল বিহু আৰু বিহু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মোক খুৱাই থৈছোঁ আৰু আমি সকলোৱে উঠি নিজৰ নিজৰ কামত লাগি আছোঁ সকলো ভাগে ভাগে উঠি আছে গতিকে সকলোকে ভাগে ভাগে চাহ দিবলগীয়া হৈছে আৰু মোক এতিয়া মিঠাতেল অকণমান দি দিছোঁ মূৰত কাৰণ তাই অলপ চৰ্দি হৈ আছে আমাৰ ছাৰে চাটবাৰী বনাই আছে দেই চাটবাৰী বনাইছে কোনে তোমাক শিকালে আজি যিহেতু বিহু গতিকে ভাত খোৱা নহয় আৰু সেইবাবে ৰুটি বনাবলৈ লৈছোঁ ৰুটি আৰু ঘুগুনি মটৰখিনি পাতি দিলোঁ কুকাৰত আৰু এতিয়া মই আটাখিনি মাৰি লওঁ নতুন মিঠাতেলৰ পেকেট এটা উলিয়াই লৈছোঁ কাৰণ গৰু নোৱাবলৈ মিঠাতেল লাগিব আৰু খোৱা সদায় খাই থকা বটলটোৰ পৰা ল'বলৈ ভাল নালাগে এয়া গৰু নোৱাবৰ বাবে হালধি পিচি থৈছোঁ মই আটাখিনি মাৰি থৈ আহিছোঁ ভিতৰত অলপ জাপি থোৱা কাপোৰ আছিলে ভাবিছোঁ সেইখিনি অলপ সোমোৱাই লওঁ আৰু এওঁ পিন্ধিবলৈ নতুন কাপোৰ দিব লাগিব গতিকে সেয়া উলিয়াবলৈ লৈছোঁ এইফালে গৰু বিহুৰ যিটো মূল নিয়ম হয় সেই নিয়মটো কৰি থকা হৈছে মা আৰু এওঁ মিলি পেলাই গৰুক গা ধুৱাই আছে বনাই কৰি হৈ গ'ল বিচনাত মানে নুশুৱে খালি কোচতে থাকিবলৈ লাগে स्कार्ट पिन्हाई दिया निचिना हा तेरे लोरा की स्कार्ट पिन्हाई दिया निचिना लगा ना लोरा ना साली तुम्हें लोरा ना साली पिन्हाई सोरा बात उसर लसु भूख लगे जाके नहीं भूख लगे जाओ तेरे मावा क्या को इतना खाओ এইফালে চাওক আমাৰ চুলি নাইকিয়া গাভৰু কি ধুনীয়াকৈ শুই আছে আৰু এতিয়া স্কাৰ্টটো দাঙি আছে নতুন নতুন কাপোৰ পিন্ধিছে চাওঁ এইটো নমাই দিয়া ধুনুকে ফটো এটা উঠাওঁ
নাই দিয়া এই দিয়া ইয়াত কি লাগিলে পাউডাৰ লাগিলে হ'ব লগাই খোৱাৰ পিছতহে মনত পৰিছে খাবলৈ উশানি খুৱাই ল'লোঁ আৰু এতিয়া ভাবিছোঁ এটা বিহু বুলি ভণ্টিৰ ফালৰ পৰা এটা গিফ্ট পাইছিলোঁ ক্ৰীম পাত চুলি ডিজাইন কৰা গতিকে চাওঁ সেইডাল কিমান কাম কৰেনো তাকে অলপমান কৰি চাইছোঁ এতিয়া হৈ গ'ল আবেলি খোৱা বোৱা কৰি আজৰি হ'লোঁ এতিয়া ভাবিছোঁ অলপমান ওলাই যাওঁ আপুনি অনা নাই বুলি মায়ে তাইক লৈ পেলাই খুব আগত গৈ আছে আৰু মই পাছত আছে তাই স্কাৰ্টটোতকৈ পেণ্টটো দিহে ভাল লাগিছে ন মতা যে এইটো মতা দিহে ভাল লাগে তাই ইমান ধুনীয়া স্কাৰ্টটো দি এইফালে এয়া মই কেইটামান ফুলৰ পুলি লৈ লৈছোঁ ঘৰলৈ মাহীহঁতৰ ঘৰতে মোক গামোচা মূৰত বান্ধি লৈ দুকপিমান ফটো উঠালোঁ আৰু লগতে এটা ভিডিঅ' কৰি থ'লোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত তাত আমি বেছি টাইম কৰা নাই যিহেতু আজি বহাগৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত নামঘৰত এগছি চাকি জ্বলাব লাগিব যাতে এই বছৰটো কুশলে মংগলে পাৰ হয় লগতে আপোনালোকৰো এই বছৰটো যাতে খুব সুন্দৰভাৱে পাৰ হয় আৰু আশীৰ্বাদ কৰিব যাতে আমাৰো মনৰ কামনাবিলাক পূৰ্ণ হয় আৰু সুন্দৰভাৱে এই বছৰটো পাৰ হৈ যায় ক'ত যায় প্ৰথমে আপোনালোকে পাকঘৰৰ ভিতৰৰ দৃশ্যটো চাই লওক তাৰপিছত মই বুজাই আছোঁ মানে কথাটো হৈছে কি জীয়েকে লেলাই আছে আৰু সেইবাবে বাপেকে আজি মাংস বনাইছে নাই বুজা চাগে মানে মই বলে নোৱাৰা কামটো আজি জীয়েকৰ কাৰণে কৰিবলৈ ওলাইছে মই তেতিয়া কৈছিলোঁ মোৰ মন গৈছে খাবলৈ বনাই দিয়া বুলি মাংস তোমাৰ হাতেৰে কিন্তু তেতিয়া বনাম কৰি নবনালে আৰু কিন্তু এতিয়া জীয়েকে লেলাইছে যে সেইবাবে আহিছে বনাবলৈ চব মই যদি যোগাৰ দি থাকিব লাগে নিজে চব জোখ মাখ ময়ে দি দিছোঁ আৰু তেনেহ'লে তুমি বনোৱানো কেনেকৈ হ'ল একে আলু কটাৰ পৰা পিঁয়াজ কটাৰ পৰা মছলা ঠিক কৰাৰ পৰা মছলা নহৰু চব মোৰ আইডিয়া তাৰপিছত এতিয়া মোক বনাই আজি কি তাৰিখ 14 এপ্ৰিল নহয় ছোৱালী বাৰু 4 মাহ হ'ব গম পাইছোঁ হেৰি মনত ৰাখিছোঁ ডেটটো বুজিছা ডেটটো মনত ৰাখিছোঁ টাইমটো কিমান হৈছে 9:07 মাংস বনাই আছে অহা পৰা 2 বছৰত একাপ লাল চাহ এয়া বিহু দিনাখনৰ ৰাতিৰ আহাৰ ৰেডি হৈ গৈছে এফালে মাংস এফালে বেঙেনা আৰু এফালে চাটবাৰীত দিয়া বেঙেনা থেকেৰা ভাজি এফালে দালি আৰু এফালে মাছৰ তৰকাৰী